ইয়াত 2020 চনত 7 জানুৱাৰীত আমাৰ যিখিনি সশস্ত্ৰ আৰু জাতীয় সংগঠন নিখিল বড়ো ছাত্ৰ সন্থা UBPO সকলো মিলি এটা চুক্তি হোৱাৰ পিছত ইয়াত শান্তি বিৰাজ কৰিছিলে আৰু আমি এই শান্তিৰ বাতাবৰণটো লৈ পেলাই আমাৰ অঞ্চলটো আগুৱাই লৈ যোৱাৰ কাৰণে কিছুমান কাম কাজ আমি হাতত লৈছিলোঁ। কিন্তু শেহতীয়াভাৱে ইয়াত কিছুমান যুৱকসকলে পুনৰ অস্ত্ৰ লোৱাৰ যিটো পৰিৱেশ সেইটো সৃষ্টি কৰিছে আৰু ইয়াৰ কাৰণে আজি পুনৰ কিছুমান হিংসাত্মক কাৰ্যকলাপবিলাক হৈ আছে। বিশেষভাৱে যোৱা দুদিন আগত যি দুজন যুৱক এনকাউণ্টাৰত জীৱন দিব লগা হ'ল, এই ঘটনাটো আমি চবেই দুখ প্ৰকাশ কৰিছোঁ। কিন্তু আমি বিচাৰিছোঁ যে আমাৰ অঞ্চলত স্থায়ী শান্তি থাকিব লাগে আৰু এই শান্তিটো ঘূৰাই অনাৰ কাৰণে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে বহুত পদক্ষেপ হাতত লৈছে আৰু সেইখিনিক লৈ পেলাই আমি চবেই আগবাঢ়ি আহিছোঁ। কেইদিনমান আগত NLLP পুনৰ ঘূৰি আহিলে, ইয়াৰ পিছত আকৌ দেখা গ'ল যে পুনৰ ULP বুলি আৰু দুজনমান যুৱকে নিজকে আত্মপ্ৰকাশ কৰিলে। আমি সকলোকে আহ্বান কৰিছোঁ যে ইয়াত শান্তি বিনষ্ট হ'ব নালাগে, কাৰণ যোৱা 25-30টা বছৰ আমাৰ ইয়াত সংগ্ৰামৰ নামত বিভিন্ন পৰিৱেশ হৈ গ'ল, যি পৰিৱেশবিলাক আমাৰ সমাজ উন্নয়নত, সমাজ আগুৱাই যোৱাত কোনো কাৰণতে আমাক বহুত দেশত ছাপোৰ্ট কৰা নাই। যদিও আমাৰ বড়োসকলৰ কিছুমান অধিকাৰ আমি পাবলৈ সক্ষম হৈছোঁ, এনটায়াৰ অঞ্চলটোত যদি শান্তি অটুট নাথাকে তেনেহ'লে উন্নয়নৰ বহুতখিনি সমস্যাৰ সৃষ্টি হয়। তো সেইকাৰণে আমি বিচাৰিছোঁ অঞ্চলত শান্তি থাকিব লাগে আৰু যিটো ল' এণ্ড অৰ্ডাৰৰ কথা আছে সেইটো অসম চৰকাৰৰ হাতত আছে, অসমৰ গৃহ বিভাগে এইটো চাই আছে আৰু আমি বিচৰা নাই পুনৰ ইয়াত কোনো এটা হিংসাত্মক ঘটনা হওক, কোনো এটা তেনেকুৱা ৰক্তাক্ত হওক, এইটো আমি কোনোদিনে নিবিচাৰোঁ। আৰু সেইকাৰণে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াত ইনকুৱাৰী দিছে আৰু আমাৰ তৰফৰ পৰা সেই পৰিয়ালৰ কাৰণে আমি কিবা এটা চিন্তা কৰি আছোঁ, য'ত নেকি আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ EMA এই কথা ইতিমধ্যে হয়তো ঘোষণা কৰিলে যে এই পৰিয়ালবৰ্গৰ কাৰণে আমি তেখেতসকলক ভৱিষ্যতৰ কাৰণে কিবা এটা কৰিবলৈ বিটিআৰ চৰকাৰে হাতত লৈছোঁ আৰু আমি বিচাৰিছোঁ ইয়াত শান্তি থাকিব লাগে। অস্ত্ৰৰ জনজননী বা বেআইনী অস্ত্ৰ সদায় ইয়াতে বন্ধ হ'ব লাগে, তেনেকুৱা কাৰ্যকলাপ ইয়াত কোনোদিন থাকিব নালাগে। তাৰমানে আপোনালোকে গম পাইছে যে মানুহ দুজন নিৰীহ আছিল? নাই, এতিয়া এনকুৱাৰী ওলাই আহিব নে ফেমিলিটো আমাৰ তাত চাওক, আপোনাৰ বহুতখিনি তেনেকুৱা ফেমিলি আছে, ফেমিলিটোতো আপুনি চিন্তা কৰিবই লাগিব। যাৰে ফেমিলি নহওক, এতিয়া কোনোবা এজন মানুহ ঢুকাইছে, সেই ফেমিলিটো আপুনি চাবই লাগিব। আপুনি গোটেই ফেমিলিটোতো আপুনি টেৰৰিষ্ট বুলি ক'ব নোৱাৰে। এজন ল'ৰাই ভুল কৰিলে তেখেতক পুলিচে একশ্যন ল'লে, ইয়াৰ ওপৰত ইনকুৱাৰী চলি থাকিব। কিন্তু সেই ফেমিলিৰ যিখিনি মানুহ আছে সেই ফেমিলিক চোৱা চিতা কৰাটো আমাৰ সকলোৰে দায়িত্ব।